বন্ধুসকল কৃষ্ণ ভগৱানে আপোনালোকক ভাল কৰক, সুন্দৰ কৰক। বিৰাট ভাল লাগছে। আমাৰ ইটাটো চিমেণ্ট ইটাটো KBI সুন্দৰ চেল হৈছে, সুন্দৰ চেল হৈ আছে এতিয়া। কাৰণ ইমান দিন মানুহবিলাকক তাৰমানে আমাৰ কত মানে অলপ ইফাল সিফাল হৈ আছিলে। অকল আমি তাৰমানে কৈছিলোঁ চিমেণ্টৰ ইটাটো এনেকুৱা তেনেকুৱা, কিন্তু কথা হ'ল কি এতিয়া আমি এটা শব্দ পাইছোঁ কি যে শ্বিলংখনত গোটেই এই ইটাটোৱে ব্যৱহাৰ কৰে। শ্বিলংখনত এইটো ইটা ব্যৱহাৰ কৰে আৰু বাহিৰতো আমি এতিয়া দেখা পাইছোঁ যে এইটো ইটা বেছিকৈ প্ৰচলিত হয়। মাটিৰ ইটাটো অত্যন্ত কম আৰু মাটিৰ ইটাটোত মানে মানুহৰ বহুত লছ হয়। কিন্তু আমাৰ এতিয়া কিছুমান মানুহে কেৱল মিস্ত্ৰীৰ কথাটো শুনে, কিন্তু মিস্ত্ৰী শুনি কিনে মিস্ত্ৰী যি কয় সি একো নাজানে, কিন্তু এনে এটা কিবা এটা কৈ দিয়ে, দি কিনে মানে আমাৰ মানুহবিলাকে অলপ হেৰি হয়। আচলতে নিজে মিস্ত্ৰীজনে আমাৰ মালিকবিলাকক, ঘৰৰ মালিকবিলাকক তাৰমানে ঠগাই আছে আৰু। এই ইটাটোত তাৰমানে কোনো মানে আপোনাৰ অনিষ্ট নহয়। এই ইটাটো হ'ল ঢালাইৰ ইটা। তো ঢালাইৰ ইটাটোত আপোনাৰ ই একা বেকা নাথাকে, পূৰা চিধা থাকে। গতিকে ইয়াক মাত্ৰ ½ ইঞ্চি প্লাষ্টাৰ লাগে। আৰু যদি আপোনালোকৰ সেই মাটিৰ ইটাটো 13 বেকাৰ কাৰণে আপোনাৰ 10 ভাগে যদি 1.5 ইঞ্চিকৈ ঢালাই কৰা যায়, মিলাবৰ কাৰণে 1.5 ইঞ্চিকৈ ঢালাই লাগে। গতিকে আপোনাৰ 3 ইঞ্চি ঢালাই হৈ গ'ল। তো 3 ইঞ্চি ঢালাই হৈ গ'লে সেইটো ৱেটটো কিমান বাঢ়ি যাব তেতিয়া? ইয়াৰ মাত্ৰ ½ ইঞ্চি ঢালাই। ইয়াৰ প্লেন থাকে কাৰণে ½ ইঞ্চি ঢালাই। ½ ইঞ্চি প্লাষ্টাৰ কৰোঁতে আপোনাৰ 2 ভাগে 1 ইঞ্চি হ'ল। গতিকে ইয়াৰ ৱেটটো কমি গ'ল, তাৰ ৱেটটো বেছি হৈ গ'ল। আৰু কোনো মানুহ এজনে ঘৰ এটা কোনো একদম চিম্পুল এটা সাধাৰণভাৱে ঘৰ কায়ো নবনায়। সি একদম শক্তিশালী কৰিয়ে বনাব, ঘৰটো একদম মজবুত কৰিয়ে বনাব। গতিকে সেইবিলাক কোনো শ্বিলং বা বাহিৰৰ মানুহে এইবিলাক বুজে কাৰণে এইবিলাক লৈছে। আৰু এতিয়া মোৰ এটা ভাল লাগছে কি এতিয়া আমাৰ অসমৰ মানুহেও গুৱাহাটীৰ মানুহেও মানে আকোৱালি লৈছে, এইটো কাৰণে বৰ ভাল লাগিছে। প্ৰখণ্ড আছিলে, সেইটো ছাইডো আছিলে, এইটো ছাইডো আছিলে, এইটো ডেইলি আপোনাৰ যাই আছে। ডেইলি মই 25,000 এতিয়া মই চেল কৰি আছোঁ। তো মই আপোনালোকক এটা দেখাই দিওঁ। আপোনালোকৰ এই ইটাটো মই দেখাই দিছোঁ, এইটো আপোনাৰ এইটো KBI ইটা। গতিকে এইটো ৰিপ থাকি গ'ল আপোনাৰ এই 3 ইঞ্চিটো পূৰা 3 ইঞ্চি আছে। আৰু এইটো থাকিব আপোনাৰ 9 ইঞ্চি। এইটো থাকিব লম্বাটো 9 ইঞ্চি আৰু এইটো মানে আপোনাৰ বহলটো থাকিব 4 ইঞ্চি। গতিকে 4, 3 আৰু 9 ইঞ্চি। মাটিৰ ইটাবিলাকত থাকে আপোনাৰ 2.5 ইঞ্চি, 4.5 ইঞ্চি আৰু 8 ইঞ্চি। হয়তো কিছুমানে 8 ইঞ্চিটো অকণমান বাঢ়িব পাৰে, কিন্তু 9 ইঞ্চি নাথাকে। ইয়াত 9 ইঞ্চি আছে। গতিকে এই ইটাটোত আপোনাৰ মাটিৰ ইটাটো যদি লাগে 2,500 আৰু এইটো ইটা লাগিব মাত্ৰ 1800। কাৰণ ই চাইজটো ডাঙৰ কাৰণে ইয়াৰ মালটো কম লাগে আৰু আপোনাৰ এটা চাইডেদি মালটো কম লাগে, এটা চাইডেদি আপোনাৰ চিমেণ্ট ৰাহি হয় প্লাষ্টাৰ আদি পৰ্যন্তত। আৰু এনেকৈ আপোনাৰ লেবাৰৰ খৰচাটোও কমি যায়। নানা আপোনালোকৰ আৰু ই মজবুতি হয় আৰু ইয়াৰ মানে ৱেষ্টেজ নহয়। ইয়াক য'তেই কোব মাৰি দিয়া যায় তাতে ভাঙি যায়। আৰু মাটি ইটাবিলাকত এনেকৈ কোবাই থাকোঁতে এটা ছাইড গুচি যায়। গতিকে কাষ্টমাৰৰ অত্যন্ত লাভ আৰু ৱালখন মজবুত হ'ব একদম ঢালাইৰ দৰে। গতিকে সুন্দৰ আৰাধনাই জীৱনৰ খেল আৰু সকলোৱে আকোৱালি লোৱাৰ কাৰণে ধন্যবাদ। জয় শ্ৰীৰাম।